ৰাজ্য চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ কিয়নো এবাৰ মুকলি হৈছে ৪৬,০০০ কৈ পদ এই পদৰ বাবে আপোনালোকে আবেদন কৰিবলৈ কি নথিপত্ৰ লাগিব বা কেনেকৈ আবেদন কৰিব সবিশেষ জনাম টাইম ৮ৰ দৰ্শকসকলক এই মুহূৰ্তে অতিকৈ ভাল খবৰ ৰাজ্য চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কিয়নো এক বৃহৎ নিযুক্তি ৪৬,০০০ কৈ পদ মুকলি হৈছে ৪৬,০০০ পদ মুকলি হৈছে অগ্নিপথ আঁচনি শীঘ্ৰে ৪৬,০০০ অগ্নিবীৰ পদৰ বাবে হ'ব নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে ৪৬,০০০ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থী ভৰ্তি হ'ব পাৰিব সেনা বাহিনী দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীয়ে লাভ কৰিব চাকৰি ৪ বছৰৰ বাবে নিযুক্তি দিয়া হ'ব ভাৰতীয় সেনা বাহিনী ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰ বয়সৰ শিক্ষাৰ্থীয়ে ভৰ্তি হ'ব পাৰিব সেনা বাহিনী যেহেতু ৪৬,০০০ কৈ পদ মুকলি কৰা হৈছে দৰমহাৰ নিৰিখ ধাৰ্য কৰা হৈছে এই ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক বৃহৎ ঘোষণা কৰিছে ৪৬,০০০ কৈ পদ মুকলি কৰা হৈছে আৰু প্ৰশিক্ষণৰ সময়ত ভৰ্তি হোৱা জোৱানক দিয়া হ'ব মাহিলী ৩০ৰ পৰা ৪০,০০০ টকা এক বৃহৎ ঘোষণা কৰিছে গতিকে এই মুহূৰ্তৰ ৰাজ্য চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে অতিকৈ ভাল খবৰ একেদৰে অন্যান্য ভাত্তাসমূহ প্ৰশিক্ষণৰ কালছোৱাত লাভ কৰিব প্ৰাৰ্থীসকলে ১০ সপ্তাহৰ পৰা ৬ মাহলৈ চলিব প্ৰশিক্ষণ প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ চলিব ১০ সপ্তাহৰ পৰা ৬ মাহলৈ প্ৰশিক্ষণ চলোৱা হ'ব বুলি জনাইছে দেশৰ সুৰক্ষাত শ্বহীদ হলে লাভ কৰিব ১ কোটি টকাৰ অনুদান সম্পূৰ্ণ কাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত সেৱা নিধিৰ অধীনত লাভ কৰিব ১১,৭১,০০০ টকা আৰু এই মুহূৰ্তে অতিকৈ ভাল খবৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণই আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে যেটো ৪৬,০০০ কৈ পদ মুকলি কৰা হৈছে ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰ বয়সৰ শিক্ষাৰ্থীসকলে ভৰ্তি হ'ব পাৰিব সেনা বাহিনীত আৰু ১৪ লাখৰো অধিক সশস্ত্ৰ বাহিনীক দিয়া হ'ব নিযুক্তি প্ৰশিক্ষণৰ সময়ত ভৰ্তি হোৱা জোৱানক দিয়া হ'ব মাহিলী ৩০ৰ পৰা ৪০,০০০ টকা এই বৃহৎ ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আৰু জানিব পৰা মতে একেদৰে অন্যান্য ভাত্তাসমূহ প্ৰশিক্ষণৰ কালছোৱাত লাভ কৰিব প্ৰাৰ্থীসকলে ১০ সপ্তাহৰ পৰা ৬ মাহলৈ চলিব এই প্ৰশিক্ষণ আৰু যদি দেশৰ সুৰক্ষাত শ্বহীদ হয় তেতিয়াহ'লে ১ কোটি টকাৰ অনুদান লাভ কৰিব সম্পূৰ্ণ কাৰ্যনিৰ্বাহ কৰাৰ পাছত সেৱা নিধিৰ অধীনত লাভ কৰিব ১১,৭১,০০০ কৈ টকা এই মুহূৰ্তে অতিকৈ ভাল খবৰ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কিয়নো ৪৬,০০০ কৈ পদ মুকলি হৈছে দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলে ভৰ্তি হ'ব পাৰিব সেনা বাহিনী আৰু শীঘ্ৰে ৪৬,০০০ অগ্নিবীৰ পদৰ বাবে নিযুক্তি দিয়া হ'ব নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জনাইছে আৰু ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰ বয়সৰ শিক্ষাৰ্থীসকলে ভৰ্তি হ'ব পাৰিব সেনা বাহিনীত এই বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ১৪ লাখৰো অধিক সশস্ত্ৰ বাহিনীক দিয়া হ'ব নিযুক্তি প্ৰশিক্ষণৰ সময়ত ভৰ্তি হোৱা জোৱানক দিয়া হ'ব মাহিলী দৰমহা আৰু এই দৰমহাৰ নিৰিখ হৈছে ৩০ৰ পৰা ৪০,০০০ টকা একেদৰে অন্যান্য ভাত্তাসমূহ প্ৰশিক্ষণৰ সময়ত লাভ কৰিব যেটো ১০ সপ্তাহৰ পৰা ৬ মাহলৈ প্ৰশিক্ষণ চলিব বুলি জনাইছে আৰু দেশৰ সুৰক্ষাত শ্বহীদ হলে ১ কোটি টকাৰ অনুদান দিয়া হ'ব সম্পূৰ্ণ কাৰ্যনিৰ্বাহ কৰাৰ পাছত সেৱা নিধিৰ অধীনত লাভ কৰিব ১১,৭১,০০০ কৈ টকা আৰু ৪৬,০০০ অগ্নিবীৰ পদৰ বাবে শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব এই মুহূৰ্তে অতিকৈ ভাল খবৰ দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব আৰু পুনৰ ৪৬,০০০ পদ মুকলি কৰা হৈছে এবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহৎ ঘোষণা কৰিছে ১৭ বছৰ ৬ মাহৰ পৰা ২১ বছৰ বয়সৰ শিক্ষাৰ্থীয়ে ভৰ্তি হ'ব পাৰিব সেনা বাহিনীত দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলে সেনা বাহিনীত ভৰ্তি হ'ব পাৰিব আৰু শিক্ষাগত অৰ্হতা যেহেতু ধাৰ্য কৰা হৈছে দশম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হলে আপোনালোকে আবেদন কৰিব পাৰিব যেহেতু ৪৬,০০০ অগ্নিবীৰ পদৰ বাবে শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব